আদৰি ল'ব। ইয়াৰ প্ৰথমে তমছেৰ আলী এখেতক আমাৰ এই প্ৰমোদ বড়ো ডাঙৰীয়াই আদৰিব। তমছেৰ আলী কোনে আছিল? ধন্যবাদ। আচ্ছা কৰি দিয়ক স্বপ্নটো ইমাৰি। তমছেৰ আলী হ'ল আৰু ৱৰ্কিং প্ৰেচিডেণ্ট ওদালগুৰি ডিষ্ট্ৰিক্ট কমিটি হৈ দিয়ে। ইয়াৰ পিছত মফিজুৰ ৰহমান ধন্যবাদ। ইয়াৰ পিছত নাজিমুদ্দিন মোহাম্মদ নাজিমুদ্দিন, স্বপ্ন দৈমাৰী, হজরত আলী, আসান আলী, মালিক উস্তাদ, দিলওয়ার হোসেন, মাইনুল হক, মোহাম্মদ হাফিজুর রহমান, মোহাম্মদ সাইদুর রহমান, মোহাম্মদ সাইফুল ইসলাম মিদিপাড়া, মোহাম্মদ তাজার আলী, ফারুক আলী। মই অনুৰোধ কৰিছোঁ যিসকলে ইয়াত হেৰি আছে আপোনালোক চাইড হ'ব। আমি মানুহে পৰিৱৰ্তন বিচাৰিছে, ৰাইজে পৰিৱৰ্তন বিচাৰিছে। যিসকলে মিডিয়াৰ মানুহ নহয় আপোনালোক চাইড হ'ব। শান্তি বিচাৰিছিলে, আজি শান্তি সমস্যাৰ সমাধান হ'ল। ইয়াৰ পিছত চবেই বিচাৰিছে এটা পৰিৱৰ্তন লাগে। পৰিৱৰ্তন মানে আজি লাগে আৰু পৰিৱৰ্তন আনি পেলাই এটা সুশাসন এটা ব্যৱস্থা গঢ়ি তুলি পেলাই সকলো জাতি জনগোষ্ঠী সকলো যাতে অংশীদাৰ হ'ব পাৰে, সকলো শ্ৰেণীৰ মানুহ অংশীদাৰ হ'ব পাৰে, সাধাৰণ মানুহ ইয়াত অংশীদাৰ হ'ব পাৰে, সকলো মানে ইয়াত পাৰ্টিচিপেশ্যন এটা আনিব পাৰে আৰু ভাল এটা শাসন গঢ়ি তুলিব পাৰে, যাৰ দ্বাৰা দৰিদ্ৰ দুখীয়া মানুহবিলাকৰ কিবা এটা যাতে হয়, ইয়াত খেতিয়কসকলৰ কাৰণে কিবা এটা হয় আৰু বাকী যিটো আমাৰ শিক্ষাৰ সমস্যা, আমি ডেভেলপমেণ্ট যিবিলাক হোৱা নাই, এই গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে ৰাইজে এটা সুস্থ এটা চৰকাৰ অহাটো বিচাৰিছে আৰু ভাল নেতৃত্বৰ হাতত এই চৰকাৰ যিটো মানে শাসন, এই শাসনটো দিয়াৰ মানে নেতৃত্ব দিয়াটো বিচাৰিছে আৰু সেইকাৰণে আজি UPPL দলত আৰম্ভণিৰ পৰাই ইমান যোগদান কৰিছে, মানে গোটেই BTCৰ এটা জোৱাৰ আহিছে আৰু সেই পৰিৱৰ্তনটো যে আহিব, গণতন্ত্ৰটো যে শক্তিশালী হ'ব, সকলো ৰাইজে যে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব, ইয়াৰ এটা মানে ডাঙৰ এটা উদাহৰণ এতিয়া আমি দেখিবলৈ পাইছোঁ। আগন্তুক BTC পৰিষদৰ নিৰ্বাচনত 40টা যি সমষ্টি আছে, এই 40টা সমষ্টি আপোনালোকৰ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিব। চাওক, আমিতো বহুত বেছি আসনত প্ৰথমতে ভাবিছিলোঁ যে ইমান আসনত আমি অংশগ্ৰহণ নকৰোঁ, কিন্তু আজি আহোঁতে যিটো দেখিবলৈ পালোঁ, শ্ৰীৰামপুৰৰ পৰা মাজবাটলৈকে বিভিন্ন অঞ্চলত মানে আজি ৰাইজে নিজে যোগদান কৰিছে। ইয়াত কোনো টকা পইচা লৈ অনা নাই, চবে যোগদান কৰিছে আৰু চবে কৈছে যে আমাক পৰিৱৰ্তন লাগে। গতিকে এনেকুৱা যদি ৰাইজে চিন্তা কৰে, আমাৰ BTRটো শক্তিশালী কৰাৰ স্বাৰ্থত, গণতন্ত্ৰটো শক্তিশালী কৰাৰ স্বাৰ্থত, সম অধিকাৰ সম উন্নয়ন দিয়াৰ স্বাৰ্থত, খেতিয়কৰ পৰা সকলো শ্ৰেণীৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত আজি বিভিন্ন অঞ্চলত ৰাইজে বিচাৰিছে যে ইয়াত প্ৰাৰ্থিত্ব দিব লাগে আৰু আমি চোৱা চিতা কৰি আছোঁ যে কম সময়ৰ ভিতৰত আলোচনা বিলোচনা কৰি আমি ডিচিশ্যন ল'ম। এতিয়ালৈকে এনেকুৱা আলোচনা চলি আছে, ডিমাণ্ড আছে চব সমষ্টিৰ পৰাই, কিন্তু আমি আলোচনা কৰিম যে কোনটো সমষ্টি দিলে ভাল হয়, কোনটো সমষ্টিত নিদিলে ভাল হয়। যিবিলাক অ'পেন কনষ্টিটুৱেঞ্চি আছে বা জেনেৰেল কনষ্টিটুৱেঞ্চি আছে, তাত তেখেতসকলৰ মানুহে আজি ইয়াতে কণ্টেষ্ট কৰিব, য'ত ST আছে ইয়াত STয়ে কণ্টেষ্ট কৰিব। গতিকে আজি ইয়াৰ মাজতে আমি চাই ল'ম যে কেনেকুৱা এটা ডিচিশ্যন বা পলিচি ল'লে ঠিক হয়, সেইমতে আগবাঢ়ি যাম। দুটা কথা শেষ কৰিম, যিহেতুকে 15 বছৰে যি BTC হাগ্ৰাম নেতৃত্বত চলা BPF চৰকাৰ, আগন্তুক নিৰ্বাচনত UPPL দলে ৰাইজৰ মাজত কি ইছ্যু লৈ যাব? চাওক, ইছ্যুৰ আমাৰ শেষ নাই, ইয়াত উন্নয়ন হোৱা নাই। ইয়াত আজি যিবিলাক আমাৰ ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টবিলাক আজি দুৰ্নীতি, অগাধ দুৰ্নীতি মানে ধ্বংস হৈ গৈছে। ইয়াত ছিষ্টেম ভালমতে চলা নাই। ইয়াত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যিবিলাক আঁচনি আহিছে, সেইবিলাক সঠিকভাৱে ৰূপায়ণ হোৱা নাই আৰু কাউন্সিলে আজি নতুনকৈ কোনো নতুন আঁচনি ল'ব পৰা নাই, নতুনকৈ কোনো এটা ইণ্ডাষ্ট্ৰী ল'ব পৰা নাই, একো ষ্টাব্লিছ কৰিব পৰা নাই, একোৱেই কৰিব পৰা নাই। তো সেইকাৰণে আজি ইছ্যু মানে বহুত ইছ্যু আছে। ইছ্যু মানে কোনটো ইছ্যু আপুনি মানে দাঙি ধৰিব, সেইটোহে মানে ডাঙৰ কথা। নিৰ্বাচনত
প্ৰতিদ্বন্দ্বিতা কাৰ লগত যুঁজ কাৰ লগত হ'ব? প্ৰতিদ্বন্দ্বিতা সমস্যাৰ লগত হ'ব। ইয়াত বহুত সমস্যা আছে। আজি আপোনাৰ ধনবল বাহুবল কোনোবা ব্যৱহাৰ কৰে, ইয়াৰ লগত হ'ব। আৰু বাকী আমাৰ যিবিলাক সমস্যা আছে, ডেভেলপমেণ্ট হোৱা নাই, ৰাইজে বিচৰাৰ নিচিনা নিজৰ মানে আজি যিটো আকাংক্ষা পূৰণ কৰিব পৰা নাই, এইবিলাকৰ লগতে আমাৰ মানে মেইন চেলেঞ্জ। এইটোৰ লগত দল সংগঠনৰ মানে কোনো চেলেঞ্জ নহয়, এইটো গণতন্ত্ৰত চবে অংশগ্ৰহণ কৰিব। গতিকে আমাৰ কোনো প্ৰতিদ্বন্দ্বী নহয় আৰু প্ৰতিদ্বন্দ্বী হিচাপে আমি লোৱাও নাই। সমস্যা সমাধান কৰাৰ কাৰণে আহিছোঁ আৰু সমস্যা সমাধান কৰাৰ কাৰণে কাম কৰিম। বিপিএফৰ মহিলাসকল ইয়াত অংশগ্ৰহণ কৰিছে।